নমস্কাৰ সকলোকে মোৰ এই নতুন ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ সকলো ভালে কুশলে আছে আৰু এয়া আমাৰ জোনাক ওলাই মেলি ৰেডি হৈ আছে আৰু কুকুৰকেইটা কটৰাই আছে নাক মুখ মানে কোচ খাই গৈছেগৈ নেযায় বহুত দিনৰ পৰাই ভাবি আছিলোঁ যে চিনেমাখন চামগৈ কিন্তু সময় সুবিধা মিলা নাছিলে আজি মিলিছে গতিকে ওলাইছোঁ আমি যাবলৈ এয়া জোনাক আৰু দেউতাক আগতেই ৰেডি মোৰহে দেৰি হৈছে এতিয়া এয়া মামী আৰু গুণগুণো আহিলে গতিকে ফটোকপি তুলি ল'লোঁ আমি হল পালোঁগৈ আৰু এনাইকো লগত লৈ গ'লোঁ কাৰণ এনাই চিনেমাখন চোৱা নাছিলে আৰু মানুহজনে টিকেট কাটি আছে তেওঁ অফিচৰ পৰা আহিয়ে লগালগ গৈছে গতিকে বেয়াও লাগিছে আৰু চিনেমাখন কেনেকুৱা লাগে আপোনালোকক শেষত জনাই আছোঁ গতিকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাব এয়া লাইন পাতি আছোঁ ভিতৰলৈ যাবলৈ মানুহ ভিৰ গতিকে লাইনত থিয় হ'বলগীয়া হৈ গৈছে অৱশেষত চাইলোঁ ধুনীয়া অসমীয়া চিনেমা এখন শ্ৰী ৰঘুপতি সঁচাকৈ চিনেমাখনত মানে হাঁহি কান্দোন কৌতুক সকলোখিনিয়ে আছে ভাল লাগিলে চিনেমাখন চাই আগলৈও এনেকুৱা চিনেমা হওক তাকে কামনা কৰিছোঁ আৰু আজি ভিডিঅ'ত দেখুৱাবলগীয়া একো নাই মিঠাই স্মৃতি হিচাপে সাঁচি ৰাখিলোঁ মানুহজনে চিনেমাখন চাব নোৱাৰাৰ কাৰণে বেয়াও লাগিছে কাৰণ বেটাই ভিতৰত অলপ অসুবিধা পোৱাৰ কাৰণে বেটাক লৈ বাহিৰত থাকিবলগীয়া হৈ গ'ল আৰু ইমান কষ্ট কৰি তেওঁ চাব নোৱাৰাৰ কাৰণে বেয়া লাগিছে আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।